হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে বাৰু? ঠিক আছে, মই আজি মোৰ এই শান্তিৰ ঠাইখিনিত বহি লৈছোঁ কাৰণ আপোনালোকৰ লগত মোৰ কিছুমান কথা শ্বেয়াৰ কৰিব লগা আছে। সেই কিছুমানৰ ভিতৰত আজি মই এটা কথা শ্বেয়াৰ কৰিম। মানুহে ভাল পোৱা বস্তু বহুত থাকে। মানুহৰ মনত যিটো বস্তু বেছি আনন্দ দিয়ে, ফূৰ্তি আনে, সেই বস্তুটো মানুহে আচলতে কৰিব লাগে। আৰু ষ্টাৰ্টিংটো সদায় বেয়াই হয়, ষ্টাৰ্টিং ইমান ভাল নহয়, কাৰণ আমি যেতিয়ালৈকে অনুশীলন নকৰোঁ তেতিয়ালৈকে আমাৰ কোনো বস্তুৱে পাৰফেক্ট নহয়। প্ৰেক্টিচ আমাৰ লাগিবই। আৰু 2 বছৰ 3 বছৰ আগৰ পৰাই মই ফটো বহুত উঠোঁ, বহুত ভিডিঅ' বনাওঁ। ইয়াৰ কাৰণটো হ'ল মই সেইবোৰ ফেচবুকত আপলোড কৰোঁ, ইনষ্টাগ্ৰামত দিওঁ, কাৰণ মই য'লৈ গৈছোঁ, যিটো চাইছোঁ, সেইটো মোৰ আনকো দেখুৱাবলৈকে মন যায়। সেইটো হ'ল কাৰণ। এই ক্ষেত্ৰত মোৰ ফেমিলিৰ লগত মই যদি ক'ৰবাত ফুৰিবলৈ যাওঁ, সিহঁতে মোক এটা আপত্তিসূচক দৃষ্টিৰেও মোৰ ফালে চাইছিলে সেই সময়খিনিত, যে কিমান ফটো উঠি থাকা, কিমান ভিডিঅ' বনোৱা, হ'ব দিয়া। মই সেইখিনি সময়ত সহ্য কৰি গৈছিলোঁ। আৰু যোৱা বছৰৰ পৰা মোৰ বহুত মন গৈছিলে, মই ইউটিউবত যেতিয়া আনৰ ভিডিঅ'বিলাক চাওঁ, তেনেকৈ মোৰ কৰিবলৈ বহুত মন যায়। আৰু সেইবাবে মই যোৱা বছৰ মই পূৰা নিজে মনেৰে প্ৰিপাৰেশ্যন এটা কৰিছিলোঁ। আৰু তাত মই যোৱা বছৰ গৈছিলোঁ হায়দৰাবাদ, ঠিক এনেকুৱা ৰমজান মাহৰ সময়ত তাত গৈছিলোঁ। আৰু তাত গৈ মই বহুতখিনি জনাই নজনাই ভিডিঅ' বনাইছিলোঁ আৰু কথা পাতি গৈছিলোঁ। কাৰণ কিয়, মই ইমান টেকনিকেলি ইমান এক্সপাৰ্ট নহয়, ইমান নহয় মানে মই এক্সপাৰ্ট নহয়ে। সেইকাৰণে মই হেল্প ল'ব লগা হৈছিলে মোৰ ল'ৰাৰ। আৰু মোৰ সৰুটো ল'ৰাৰ মানে সি অলপ টেকনিকেলি এইবোৰ জানে, তো তাক কৈছিলোঁ যে তোমাক হোৱাটছআপত মই সকলো ভিডিঅ' পঠাই দিম আৰু তুমি ব্লগ বনাই দিবা। যেতিয়াই মই সন্ধিয়া সময়ত সকলো ফুৰি চাকি আহি যেতিয়া মই ভিডিঅ'বিলাক তালৈ পঠাওঁ, সি প্ৰত্যেকটো ভিডিঅ'ৱে মোৰ না কৰে যে তোমাৰ ভিডিঅ'বোৰ ভালেই হোৱা নাই। আৰু তাত এটা ৱৰ্ড ইউজ কৰিছিলে, মই কৈছোঁ বাৰু আপোনাৰ এই ব্লগ আপোনালোকে চাব, ভিডিঅ'টোত কৈছিলোঁ যে মই তেতিয়া বুজিও পোৱা নাছিলোঁ। মই মোৰ খং উঠি যায়, মই ইমানবিলাক কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু চব না কৰি থকা। আৰু তাৰ পৰা যেতিয়া উভতি আহিছিলোঁ, তেতিয়া তেওঁলোকক মই বহুত দিন কাকুতি মিনতি কৰিলোঁ যে মোৰ গোটেইখিনি ক্লিপ লগাই এটা ব্লগ বনাই দিয়া। আৰু সিহঁতে হ'ব আজি দিম কালি দিম, ভাল হোৱা নাই তোমাৰ, কেনেকৈ সেইবোৰ ছেটিং কৰিম, এনেকৈ মানে ৰাখি থ'লে। গ'ল এটা বছৰ গুচি গ'ল। আৰু এটা বছৰৰ পিছত মই লকডাউনৰ সময়ত মোৰ চেনেলটো মই ষ্টাৰ্ট দিলোঁ আৰু তাত মই ভিডিঅ'বিলাক বনাই গৈছিলোঁ। তাৰপিছত মোৰ যিটো আশা আছিলে, সেই আশাটো মই যোৱাকালি পূৰণ কৰিলোঁ। আৰু পূৰা এটা ৰাতি মই শোৱা নাই বুলিবই পাৰি, কাৰণ মোৰ ভিডিঅ'বিলাক য'ত ত'ত সিঁচৰিত হৈ আছিল। হোৱাটছএপত আছিল, কিছুমান কেমেৰাত আছিলে, ফল্ডাৰত আছিলে, লেপটপতো ভৰাইছিলোঁ। এটা বছৰত কি কৰিছিলোঁ, কিছুমান ভিডিঅ' মই নাইকিয়াও কৰি দিছোঁ, স্পেচ নাইকিয়া হোৱাৰ বাবে। তো সেইবাবে মই যেতিয়া যুগুতাইছোঁ গোটেইখিনি কষ্ট সকলো কামতে আছে। এটা ভিডিঅ' চাবৰ কাৰণে বহুত সহজ লাগে, কিন্তু সেইটো বনাওঁতে বহুতখিনি কষ্ট হয়, বিশেষকৈ মোৰ নিচিনা মহিলা এগৰাকী। কাৰণ মই এইটো যুগৰ লগত নিজকে কিছু কেটচ কৰিবলৈকে শিকিছোঁ, টেকনিকেল বস্তুবিলাক শিকি লৈছোঁ। তাহাঁতৰ পৰা খুব মোৰ ল'ৰা হ'লেও মই খাতিৰ কৰিব লগা হৈছে যে দিয়া। তেওঁলোকে এৰি দিয়ে কেতিয়াবা, তুমি কৰি থাকা, তুমি অনবৰত এইটো কথা কৈ থাকা। তো তেনেকুৱা কিছুমান কথা লাষ্ট হৈ উঠাৰ পিছত আৰু সিহঁতে যেতিয়ালৈকে মোক কয় ঠিক আছে, তেতিয়াহে মোৰ আপলোড দিওঁ। আৰু তেতিয়ালৈকে মই আপলোড নিদিওঁ, কাৰণ মোৰ এতিয়ালৈকে কনফিডেঞ্চ অহা নাই নিজৰ কামখিনিত। তো বলকচোন, যোৱা বছৰ মই হায়দৰাবাদত কি ভুল কৰিছিলোঁ ভিডিঅ'বিলাক বনাওঁতে, আপোনালোকে নেহাঁহিব। কেনেকৈ কৰিছিলোঁ মোৰ ভিডিঅ'টি আপোনালোকে একদম এণ্ডিঙলৈকে চাই যাব। আৰু মই ভাবোঁ আজি মোৰ মনটো বহুত ভাল লাগিছে, কাৰণ মোৰ এটা বছৰৰ আশা মই আজি পূৰণ কৰি আছোঁ। ধন্যবাদ। আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ পৰা, আৰু তাতেই মই ভুলটো কৰিছিলোঁ প্ৰথম। আৰু হায়দৰাবাদ পাই আমি তাৰ পৰা নেশ্যনেল হাইৱে হৈ আমি মাইণ্ড স্পেচত থকা আমাৰ হোটেল দ্য ৱেষ্টিনলৈ গৈছিলোঁ। 5 ষ্টাৰ হোটেল, খুব সুন্দৰ হোটেল এখনলৈ গৈ আছোঁ। ইতিমধ্যে মই সকলো নেটত চাই লৈছিলোঁ। আৰু আমাৰ লাগেজবোৰ তাত লৈ যোৱা হৈছিলে। এইখিনি আছিলে মোৰ লাগেজ। কিছুমান ফৰ্মেলিটিজ ইয়াত পূৰা কৰিব লগা হৈছিলে। আৰু ৰিচিপশ্যনত আমাৰ এড্ৰেছ প্ৰুফ দেখুৱাই দিয়া হৈছিলে। আৰু এইটো আছিলে লাঞ্চ হল। ইয়াতে আমাৰ দুপৰীয়াৰ আহাৰ
ইয়াত যুগুত কৰা হৈছিলে 36 ফ্ল'ৰৰ হোটেলখনত 21ত আছিলে আমাৰ ৰুম আৰু কি কাৰ্ড ইউজ কৰি স্কেন কৰি সোমোৱা এটা এমেজিং এক্সপিৰিয়েঞ্চ আৰু ৰুমটোত সোমাই মই পৰ্দাখন গুচাই 21 ফ্ল'ৰৰ পৰা তললৈ চাইছিলোঁ আৰু এই ভিডিঅ' শ্বুটটো কৰিবলৈ দিছিলোঁ আৰু কাৰণ প্ৰতিটো গধূলি মই মোৰ ল'ৰালে মই ভিডিঅ'বিলাক পঠাই দিওঁ আৰু তেওঁলোকে চাই প্ৰতিটোৱে এটা ৱৰ্ড ইউজ কৰে ক্ৰিঞ্জ কি মই বুজি পোৱা নাছিলোঁ আৰু এইটো ভিডিঅ' তেওঁলোকে চবতকৈ ভাল পাইছিলে পুনৰবাৰ একেখিনি ভুলকে কৰিছিলোঁ ভিডিঅ' শ্বুট কৰোঁতে কিন্তু ভুল হ'লেও স্মৃতি সদায় স্মৃতিয়ে হয় আৰু তাৰ পৰা কিছুমান এতিয়া শিকিব লগা কথা থাকে বাথৰুমটো যে ইমানেই ধুনীয়া তাত কোনো এটা ফুট নাই ইয়াৰ ফিচাৰ্ছবিলাক বুজি লওঁতে অকণমান সময় লাগিছিলে আৰু গা ধুই ল'লোঁ কাৰণ ইয়াৰ পিছত এখন খুবেই সুন্দৰ পাৰ্টি আছে ৱেলকাম পাৰ্টি আৰু তাৰ বাবে মোৰ মেকআপ ষ্টাৰ্ট আৰু এয়া হ'ল বেগম চাহেবা বিচনাত বহি আছে কাৰণ আমাৰ থিম আছিলে আটাইবিলাক আমি ওলাই আহিছোঁ তললৈ আৰু ইয়াৰ পৰা আমি যাম ফ'ৰ্থ গ্ৰেণ্ডলৈ আৰু ফ'ৰ্থ গ্ৰেণ্ডত আমাৰ সুন্দৰ পাৰ্টি এখন আছে বহুত পাৰ্টিচিপেণ্ট তাত গড ইমান সুন্দৰ এৰেঞ্জমেণ্ট ইয়াত আহি পাগল হৈ গৈছিলোঁ ইয়াত উপস্থিত থাকিলেহে মানে সেইখিনি বুজিব পাৰি মাছাল জ্বলাইছিলে আমাক গোলাপৰ পাপৰি ছটিয়াই আঁতৰ লগাই দিছিলে প্ৰতিজনকে ঢাক ঢোল বজাই ভিতৰত সোমাই গৈ যে হতবাক হৈ গৈছিলোঁ ইমানেই সুন্দৰ সাধাৰণতে আমি মুভিবিলাকত দেখোঁ এনেকুৱা পৰিৱেশ আৰু কি সুন্দৰ ইয়াত বাহুবলীৰ সেই গানটোৰ তালত ডান্স কৰিছিলে সোমাই মানে এনেকুৱা এটা পৰিৱেশৰ মাজত যেন দৰবাৰত সোমাইছোঁ আৰু ইয়াতে সন্মান দিয়া হৈছিলে ইণ্ডিয়া টপ লিডাৰক অৰিফ্লেমৰ টপ লিডাৰ কামিনী এণ্ড পিয়াঞ্জা আৰু আমাৰ MD আছিলে লগত ৰথখন খুব সুন্দৰকৈ ডেক'ৰেট কৰিছিলে ভিতৰৰ গোটেইখিনি মই দেখুৱাব বিচাৰিছিলোঁ কাৰণ ইমানেই ধুনীয়া আছিলে ৰজনীগন্ধা ফুলৰ লগত দিয়াবোৰ জ্বলাই ৰখা হৈছিলে ডেক'ৰেশ্যন খুব ধুনীয়া ইয়াত বহিছে ডান্স কৰিছে আৰু যি এফালে আছিলে MTVৰ ষ্টাৰ ছিংগাৰ এজন তেওঁ গান গাই আছিলে আনফালে খানাৰ আমাৰ এৰেঞ্জমেণ্ট আছিলে সকলো ধৰণৰ হায়দৰাবাদী স্পেচিয়েল ফুড তাত আছিলে আৰু মোৰ সেইখিনি শ্বুট কৰা নহ'ল পাহৰি থাকিলোঁ আৰু জীৱনত আনন্দ ফূৰ্তিবোৰ মাজে মাজে কৰিব লাগে কাৰণ সদায় এনেদৰে হ'লে হয়তো সেইখিনিও আমাৰ ভাল নলগা হ'ব আৰু ব্ৰেকফাষ্ট কৰিছিলোঁ সকলোৱে একেলগে সন্ধিয়া বহিছিলোঁ একেলগে এইটো সন্ধিয়া মই পাহৰিব নোৱাৰিম আৰু নেক্সট ডে গৈছিলোঁ আমি ৰামোজী ফিল্ম চিটি এইখন হ'ল ৱাটাৰ পাৰ্ক ইয়াৰ ভিতৰত সোমাই বহুত ভাল লাগিছিলে শীতল পৰিৱেশ আৰু ইয়াত এটা ডেমো হৈছিলে একশ্যন মুভিৰ আমি সৰুতে যে ভাবিছিলোঁ যে বিল্ডিংবোৰৰ পৰা কেনেকৈ হিৰোবিলাকে জঁপিয়াই কেনেকৈ মানে ফাইট কৰে ইয়াৰ ডেমো এটা দেখাই থকা হৈছিলে খুব এনজয় কৰিছিলোঁ আৰু এয়া মই গালা নাইট পাৰ্টিৰ বাবে ৰেডি হৈছোঁ ৰাতি আমাৰ পাৰ্টি চলিছে এয়া গালা নাইট পাৰ্টি ডিনাৰ পাৰ্টি খোৱা বোৱা ডান্স সকলোখিনি আৰু কালি ৰাতিপুৱা আমি টুৰিষ্ট ছাইটবিলাক চাবলৈ যাম আৰু সেইবিলাকত আমি গোলকুণ্ডা ফ'ৰ্ট চাৰমিনাৰ আদি আমি ফুৰিম বুলি ভাবিছোঁ I can wait another minute.
আৰু খোৱা বোৱা কৰিয়ে আমি এইখন বেষ্টিনৰ পৰা চেক আউট কৰিছিলোঁ কাৰণ পিছদিনাখন আমি দুৰাতি বাহিৰত কটাম নিজাকৈ আৰু গোটেইখিনি টুৰিষ্ট চাইটবোৰ আমি চাম আৰু হায়দৰাবাদখন বিশেষকৈ পাৰ্ল চিটি বুলি জনা যায় আমি তাত বজাৰ কৰিছিলোঁ বহুতখিনি আৰু ইয়াতে গাইডজনে খুব সুন্দৰকৈ সকলোবোৰ হিষ্টৰিকেল ষ্টৰিবোৰ শুনাই গৈছিলে আমাক এয়া হ'ল 7 টম্বছ আৰু কুতুব শ্বাহী টেম্পল বুলিও কোৱা হয় বেগম হায়াত বক্সিৰ কবৰটো চাইছিলোঁ আজমলৰ আঁতৰ কিনিছিলোঁ হুছেইন সাগৰ ফেমাছ বিৰিয়ানী টেষ্ট লৈছিলোঁ ফেমাছ ইৰানী টি গোলকুণ্ডা ফৰ্টত বহুত ফটো উঠিছিলোঁ আমি ফটোৰ বাবে আমাৰ মাজত অকণমান লাগিছিলে কাৰণ ৰ'দ বাহিৰত কোনেও ফটো শ্বুট কৰিব নিবিচাৰে সকলোৱে উঠিবলৈ বিচাৰে আৰু লাষ্টত এটা কথাই ক'ব বিচাৰোঁ হোম চুইট হোম ঘৰলৈ আহিলোঁ